নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিন বিৰতিৰ পিছত নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত দেখি নিশ্চয় গমেই পাইছে, আজি আমি উপস্থিত হৈছোহি তিনিচুকীয়া বৰা হুণ্ডাই ডিলাৰত। আমাৰ পুৰণি গাড়ীখন যিহেতুকে বহু পুৰণি হৈ গৈছে, অসুবিধা হয়, সেইকাৰণে নতুন গাড়ী এখনৰ প্ৰয়োজন হৈ আছিল, কিন্তু ল'ব পৰা নাছিলোঁ। আজি সেই প্ৰয়োজন পূৰা কৰাৰ সময় আহি পৰিছে। সেয়ে আমি উপস্থিত হৈছোহি এই বৰা হুণ্ডাই ডিলাৰত। আহকচোন ভিতৰলৈ সোমাই যাওঁ। বাকী সকলো মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। ঠিক আছে, এবার চাই বস্তু যদি আমি হয় ঠিক আছে, নহ'লে ফাৰ্ষ্ট চাৰ্ভিচিং কৰাই দিম। টেকনিকেল হয় ন, এতিয়া আপডেট কৰিব মানে ইয়াত ভিডিঅ' পৰা আপডেট হৈ গ'ল, এতিয়া চিষ্টেমত আপডেট হোৱা নাই। এতিয়া চিষ্টেমত আপডেট হ'ব তেতিয়া
Wait, wait, wait.